Hello guys, welcome back to our channel Mr. and Mrs. Kagoti. আজি অলপমান কাকতিনে ভাগৰি গৈছে বোলে সো আজি মই ভাত বনাম তাকে এনে কিবা কিবি বনাই আছো আৰু এইফালে বেকত কিবা কৰ্ন আছে সেলফি দেখাই দিয়া বাৰু তাকে থাকে আমাৰ লগত এতিয়া আমি ভিডিঅ' বনাম আমি এটা ভাত বনাম মিলি কি বনাও খাম আৰু অলপ চলপ আপোনালোকে চাই থাকক আহি থাকক আমাৰ লগত সো আহি গলো চাই ঘৰত আহি গলো ঘৰত আইছো আমি আজি ইয়া লাও বনাম পানী লাও তাৰ পিছত ইয়া ফুলকবি আছে ফুলকবি আৰু বাঁধাকবি এইবিলাক সব মিশ্ৰণ দি কিনে বনাম আজি ভাত মই বনাম তো যাবৰ বিলাক ভাজি যাব এটা কি এটা কাটি দিও নবা হেগা কাটবা মই কাটি দিম তো কাটিব মই তো কাটি মই কৰিম সব খালি কৈ দিবা খালি ভিডিও মোৰে আৰু এইবিলাক নাজানো আৰু মই দেখাই দিম তুমি কাটি থাকা কি কথা জানো বুলি আছে কি পিৰাহান পালি বলিলা বনাম বুলি আৰু নাজানি বুলি মই বনাম প্ৰথম তুমি ভুল হলে কবা খালি ভাত বনাই পাইছো তো ভাত বনাবলৈ পাইছে আমাৰ গিৰিন দাদাই বস্তু মই দেখাই দিম এনেকে জানুই টিকলা টিকলাকে এনেকে কাটিবা মই বাৰু এনেকা কাটবা এনেকে কাটিবা ও মাটি বই গৈছে এই ঠাণ্ডা পইচা নাই বেকাম নতুন কৰিছা না ভিডিও উল্টা সাইডে দি কাটিছে কথা 1, 2, 3, come on! মোক অলপমান হেল্প কৰি দিলে মই কাটিব নাজানো বুলি ভাইটি অলপমান কৰণে অলপমান হেল্প কৰি দিছে মোক এফালে চাই দিয়া এবাৰ হেল্প কৰি দিছে আমি এতিয়া বাঁধাকবিটো কাটি লৈছো এই হৈ গ'ল বাঁধাকবি কাটি দিলো বাঁধাকবি কি সুন্দৰকে কাটিছো বাঁধাকবি ইজি কাটা সুন্দৰতা নাই ইয়াতে আৰু খালে এনো পেটত ভাঙিয়ে যায় কেঁচা বাঁধাকবি চাটনিও খাব পৰা হৈ গৈছে এইখিনি ইচ্ছা কৰিলে কাঁচাই হৈ গৈছে এতিয়া আলু কাটিছে চাওক কি হৈছে মই হলো গাবেলে আপি বহুত স্পীডত কাটে সেফ হ'ব পাৰিলে হয় কিন্তু সেফ হোৱা নাই মোৰ লগত বিয়া পত্ৰিখান ভাল পাওঁ না মই সেইখান দিয়া কাটো হ'বলে চলি যাব দে কাম এটা আলুটো বেয়ে এতিয়া মোৰ কটাৰী মোৰ নামত আহি গ'ল আৰু কটাৰী কষ্ট হৈ গ'লে কাটি দিলো সেইখিনি কোনে কাটব সেইখিনি কাটব লাগিব এনে মই কাটিম দিয়া কাটিব কি পুৰি কৰিলে বোকা হ'ব নেকি বাপৰে কি পানী এৰিছা অলপ বেছিকে ল দুইটা মাছ চাউল দিলা যে অকল মই দেখোন খাম দুইটা মাছ সাইজটো মিলা নাই ন কিন্তু তাৰচোন হেৰিটো লৈ যাব দুটাৰ এই জোখা হেৰি কি জোখে যি কোনফালে খাটা কোনফালে দীঘল অলপ জুখি কাটো মই ভাত বনবা আৰু 8টাত হৈ গৈছে নটাত আজি কেইটাত হ'ব আজি এতিয়া হৈ যাব কাটাখিনিহে মেইন বাকী বনোৱাখিনিতো ফাষ্ট না কুইক সাৰ্ভিস না দেখাই পাই না যে চা কাটছি এইটো চা ডাঙৰ কাটে না অলপ সৰু কৰিব লাগে খান নহয় দি গলি যাব মিলাই দিম আৰু লাষ্টত যায় অলপমান চব বস্তুতে মিলোৱা থাকিব অলপমান কাটে চাই লওক এইটোৰ নাম কি জানা বাকৰে আমুল কাটছলি কি তুমি আমি কাটা না এনেকে ৰুকে না ৰোকে এনেকে তো দিছ মই বহুত টাইম যাব নেকি নেকি বহুত ধুনীয়া কাটা এইটো বহুত স্মুথ হয় ভালদৰে কো কৰণ এইটোৰ নাম কি ৰকে আছ না আৰু মোক ই বহুত কন্দুৱে গন্ধই সদায় কন্দুৱে হেলমেট পিন্ধি ল'ব লাগে মই হেলমেট পিন্ধি লওঁ এইবোৰ কাটিলে মই বাছ চশমা পিন্ধি লওঁ মই কাটবা দিয়া নাই কেতিয়াবা দিলেই যে হাতৰ কেইটা হৈছে লেবেল জানা না 3টা নাজানো ই জানে কাৰণে কৈছো 3টা কিয় দিলা পানী হিচাপত থৈছিল তো আহিব লাগিব 2টা মাছ চাউল দিলে 3টা হৈছে 6টা মাছ চাউল দিলে 5টা হৈছে হৱাই নাই ৰাজা আইডি অলপমান এই চাওক আমাৰ দুটা শেফ কি হয় নাম কি ধুনীয়া এইটো জিৰা হয় অলপমান দিয়া
চামুচপাত চিৰি দি দিয়া অলপমান বাছ হ'ব চামুচপাত থ তেল লাৰি দিয়া এই বস পিজ্জা উৰি যায় বুলি ভাবো না মই লাৰি দিয়াটো অলপমান শিকিব লাগিব তুমি এই হেপিচ আলু নাইফালে মুচি আনা অঁ সৰু উল্টেই দিবে নি নহয় মোৰ লাষ্টত কি হ'ব গম পাইছা না তুমি এই উল্টি জালাৰ ভাজি না চাগে মানুহৰ নিচিনাই ভাজি গৈছে জালাৰ পাঁচটা তলতকে এক কামুৰি খাই দিম বেলেগ আঞ্জা বনাইছো খাওঁ ঠিক আছে পাঁচটা তলতকে এক কামুৰি খাই দিম বঢ়িয়া একবাৰ ফ্ৰিজটো দেখাওঁ ৰ আমাৰ একো নাই ফ্ৰিজত কি দেখা পাওঁ আমাৰ ফ্ৰিজটো বহুত লেতেৰা হ'ব মই এটা লাৰি দিওঁ আৰু গাখীৰ অঁ নহয় নাই ৰ'বা ভিজি গ'লে এইখন আমাৰ ঠাণ্ডা কেতিয়া আনে থাকিল ন বিলাহী চাটনি অলপ বনাব বুলি ভাবিলোঁ বনাবা নেকি বনাই দিম একেবাৰে এইটো চা চাওঁ কৰবা অলপমান বিলাহী চাটনি কি হ'ল লাৰি দিওঁ নেকি তিয়হ আছে তিয়হ চাটনি বনবা নেকি বনাই দিম হে ইখন ক'ত থ'ম অঁ তাতে থ এতিয়া নালাগে দা বিলাহীৰে বনবা বিলাহী বনাব বিলাহী তিয়হ বনাই দিম এই বিলাহীৰ লগত তিয়া ভাল নালাগে গাজৰ গাজৰ অঁ গাজৰ বনবা পাৰিবা গাজৰ মই ৰাখছিলোঁ নহয় আজি গাজৰ আছে মোৰ লাগাটো অলপমান শিকিব লাগিব এইটো কালাৰ লোৱা এই তাৰ পৰা এটা বাতি ল সেইটো বাতি ল নীলা বাতিটো সেউজীয়া বাতিটো অঁ চবা তলত আৰু আছে অঁ দে সেইটোত ল বিলাহীকেইটা এই তাতে গাজৰ আছে ফ্ৰিজটো খোলা চাওঁ ইফালে এইটো পলিথিনটোত সেইফালে অঁ সেইটো পলিথিনটো উলিয়াই আনা এইটো থৈ ল ওপৰতে জেগা আছে এইটো থৈ ল ওপৰত ইয়াতে আছে অঁ তাতে গাজৰ আছে এটা গাজৰ লোৱা এই আগ ভাঙাটো ল অঁ এইটো উলিয়াব ইমান নালাগে ওপৰত জেগা আছে না সেইখিনিত থৈ দিয়া অঁ বাছ আহা ফ্ৰিজটো বন্ধ কৰা কটাৰীখন ক'ত অঁ এই তাতে কাটবা তাতে কাটা জাবৰ পেলোৱাটোত বহি ল ইয়াতেই কৰিব লাগিব চব সেইটো এতিয়া ৰুকবা লাগিব অঁ জানা আছোঁ অঁ সিদিনা শিকাই দিছোঁ না বঢ়িয়া হ'ব সেইখিনি গেছি চালা ওপৰৰ হেৰিটো এৰিলেই হ'ল আৰু হেল্ল' আজি ভাত হোৱা নাই ৰ 1, 2, 3, come on! So guys, ভাত বনাই দিলোঁ এতিয়া এয়া আৰু শিকাই দিছে হেল্প কৰি দিলোঁ অলপমান So guys, ভাত বনাই দিলোঁ আজি বহুত দিনৰ মূৰত বনাইছোঁ ভাত আগতে বনাইছিলোঁ আপোনালোকে ভাতে বনাইছে তাকো ইউটিউব ভিডিঅ' বনাই কিন্তু ভাত বনোৱাটো মোৰ কাৰণে বহুত ডাঙৰ কথাই মই বনাইছোঁ বহুত দিনৰ মূৰত আজি পানীও গৰম কৰি নাখায় পানীও গৰম কৰি নাখাওঁ মই আগতে খাইছিলোঁ এতিয়া বিয়া পাতিছোঁ যেতিয়া আৰু অলপমানতো ফাইদা উঠাব লাগিব হয়নে নহয় চ' আজি মানে মায়ৰো অলপমান অসুখ হৈ আছে সেইকাৰণে এই বহুত হেৰি কষ্ট হৈছে চ' আজি অলপমান বনাই দিলোঁ কেনেকুৱা হৈছে নাজানো এতিয়া খাই চাম খাই কিনে টেষ্টটো কম আপোনালোকক বাৰু চ' আজি এনেকুৱাই আৰু নৰ্মেল ভিডিঅ' এটা বনালোঁ নেক্সট টাইম আৰু বাহিৰত ক'ৰবাত গ'লে ভ্লগ বনাম তেতিয়াহ'লে ভিডিঅ'টো যদি চাই ভাল লাগে কি কৰিব লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিবোৰে নতুনকৈ আহিছে ভিডিঅ' বহুত দিন দিয়াই নাই একমাহ মানেই হ'ল সেনেকৈ দি থাকোঁ আৰু মাজে মাজে চ' টিল দেন লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই